বন্ধুসকল নমস্কাৰ। বৰ্ণিল টনছ ব্লগছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া যে সৰিয়হ ফুলাৰ বতৰ। হালধীয়া ফুলৰ মাজত এটা ধুনীয়া আবেলি। হালধীয়াৰে বুটা বচা সেউজীয়া দলিচাখন। চকুৰে মনিব পৰালৈকে কেৱল হালধীয়া আৰু হালধীয়া। হালধীয়া ফুলৰ সুবাস বুটলি হালধীয়া সপোনবোৰ হেঙুলীয়া হৈ নামি আহে যেতিয়া। হেঁপাহৰ আলিবাটত ৰং ছটিয়াবলৈ নামি আহে আকাশৰ নীলাবোৰ। চৌদিশে এতিয়া সৰিয়হৰ হেঁপাহ। নয়ন জোৰোৱা হালধীয়াবোৰে সকলোকে হাত বাউল দি মাতিছে। হালধীয়াৰ প্ৰেমত বিভোৰ ভোমোৰা মৌ-মাখি পখিলা। বানে ধোৱা লুইতৰ চাপৰিটো এতিয়া সৰিয়হ ফুলিছে। চাৰিওফালে এতিয়া চঞ্চলা মৌ-মাখিৰ গুণগুণনি। হালধীয়াৰে ভৰ যৌৱনা হৈছে এতিয়া লুইতৰ পাৰ। বতাহত বিয়পি পৰিছে সৰিয়হ ফুলীয়া সুঘ্ৰাণ। নৈপৰীয়া কৃষকৰ মনলৈ হালধীয়া ৰঙে আনিছে আশাৰ বতৰা। শীতৰ চেঁচা বতাহ লাগি হালিছে নৈ কাষৰীয়া সৰিয়হ তৰা। আপুনি বাৰু কি কি ৰূপেৰে কল্পনা কৰি ভাল পায় এই হালধীয়াক? এখন হালধীয়া সাগৰ, দলিচা নে চাদৰ? এই হালধীয়া ফুলবোৰৰ মাজত থাকিলে মনৰ সকলো দুখ ভাগৰ পাহৰি যাব পাৰি। সৰিয়হ ফুলেৰে সুবাসিত এতিয়া আবেলি নৈপৰীয়া কৃষকৰ বৰ হেঁপাহৰ বৰ আদৰৰ। এই সৌন্দৰ্য উপভোগ নকৰাকৈ জানো কোনোবা ৰৈ থাকিব পাৰে? কুঁৱলীৰ বগাজাল ফালি অহা ৰ'দ পাই যৌৱন চঞ্চলা হৈ পৰে সৰিয়হ তৰা।
শীতৰে হেমেকা সন্ধিয়াবোৰ হৈ পৰে হালধীয়া ফুলেৰে উমাল। বন্ধুসকল, আপোনালোকে বাৰু এই বছৰ হালধীয়া সৰিয়হৰ মাজত ফটো উঠিলেনে? যদি উঠা নাই তেনেহ'লে আৰু পলম নকৰিব। পলম কৰিলে আৰু এবছৰ অপেক্ষা কৰিব লাগিব। বন্ধুসকল, মোৰ এই নতুন ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগতে মোৰ চেনেলটো যদি এতিয়াও আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বচোন আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। তেতিয়াহে নতুন ভিডিঅ' দিলে আপোনালোকে গম পাই থাকিব, নহয় জানো? হালধীয়া সৰিয়হৰ মাজত বহু সময় কটোৱাৰ পাছত ঘৰলৈ ঘূৰি আহিবলৈ সময় হ'ল। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে উপভোগ কৰাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিলৈ তেন্তে আহিছোঁ, পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আপোনালোকক লগ পাম।